বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেললৈ। আৰু মই ডেইলি নতুন নতুন প্ৰডাক্টৰ বিষয়ে ৰিভিউ কৰি থাকোঁ। আৰু আজি মই যি প্ৰডাক্টৰ ৰিভিউ কৰিব ওলাইছোঁ সেই প্ৰডাক্টটো হ'ল এইটো হিমালয়া নিম ফেচ পেক। আপোনালোকে দেখিব পাৰি আছে, হিমালয়া কোম্পানীৰ হয়। আপোনালোকে মোৰ ভিডিঅ'টো গোটেইখিনি দেখিলে বুজি পাব এই প্ৰডাক্টটো লগালে আপোনালোকৰ কি কি ফাইদা হ'ব। তো বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। তো প্ৰথমতে আপোনালোকক কৈছোঁৱে যে আজি মই যি প্ৰডাক্টটো ৰিভিউ কৰিম এইটো হ'ল হিমালয়া ফেচ পেক। তো এইটো আপোনালোকৰ একদম প্ৰাকৃতিক বস্তু যি বনোৱা হৈছে। প্ৰাকৃতিক বস্তু যেনে নিম, আপোনাৰ টাৰ্মেৰিক হ'ল হালধি, আৰু আপোনাৰ মুলতানী মিট্টি। তো নিমে জানে আপোনালোকে নিমে বেক্টেৰিয়াবিলাক মাৰিব বহুত হেল্প কৰে। তো যেতিয়া আপোনাৰ চেহেৰাত আপোনাৰ মুখমণ্ডলত একনে বা পিম্পল হয় হাল মইনা হয়, তেতিয়া আপোনালোকে এই ফেচ পেকটো লগালে বহুত আপোনালোকে সুবিধা পাব আৰু হেল মইনাটো গুচি যাব। আপোনালোকে এইটো এবাৰ ইউজ কৰি চাব পাৰে। আপোনালোকে যদি এইটো ইউজ কৰি চায় বুজি যাব যে এইটো লগালে আপোনালোকৰ হাল মইনা আৰু নাথাকে। আৰু এইটো গন্ধটো ইমান বেয়াও নহয়, গন্ধটো ভালে আছে। আৰু বস্তুটো একদম পাতল আছে, ভিজা ভিজা টাইপৰ। আৰু আপোনালোকে যদি এই প্ৰডাক্টটো ইউজ কৰে, প্ৰডাক্টটো ইউজ কৰাৰ নিয়ম আপোনালোকে জনাটো উচিত। প্ৰডাক্টটো ইউজ কৰাৰ নিয়মটো হ'ল এইটো আপোনাৰ 10 পৰা 15 মিনিটলৈকে এই প্ৰডাক্টটো মুখত ঘঁহি থাকিব লাগিব। পুৰা মুখমণ্ডলত ভালকে ঘঁহি দিব। তাৰপিছত 10 পৰা 15 মিনিটলৈকে ৰাখি তাৰপিছত আপোনালোকে কোমল পানীৰে মুখটো ধুই দিব। মুখটো ধুই দিলে কি হ'ল, আপোনাৰ মুখটো ধুই দিয়াৰ লগে লগে মুখটো চাফা হৈ গ'ল আপোনাৰ একদম। আৰু আপুনি নিজে দেখিব পাৰিব যে আপুনি হৈছে আপোনাৰ কিবা প্ৰব্লেম চল্ভ হ'ব। আৰু এই প্ৰডাক্টটো আপুনি ডেইলি লগাব নোৱাৰে। প্ৰডাক্টটো আপুনি মাহৰ 2 দিনমান লগাব পাৰে। মাহত 2 দিন লগালেই আপোনাৰ চেহেৰাটো বুজিব পাৰিব যে আপোনাৰ চেহেৰা ঠিক হৈ আছে। আৰু প্ৰডাক্টটোৰ দাম হিচাপে ক'ব পাৰোঁ, আপোনালোকে প্ৰথম ইমান ডাঙৰটো ল'ব নালাগে, যিহেতু আপোনালোকে নাজানে যে হয়তো আপোনাৰ প্ৰডাক্টটো শ্বুট কৰিবও নোৱাৰে। সকলো প্ৰডাক্ট শ্বুট নকৰে। তো প্ৰথমে আপোনালোকে দেখিব পাৰে যে 50 গ্ৰামৰ পেক হয় এটা, দাম মাত্ৰ 75 ৰুপিজ। আপুনি এইটো 75 ৰুপিজ লৈ কিনে একবাৰ চেষ্টা কৰিব পাৰে। থেংক ইউ মোৰ ভিডিঅ' চাবৰ কাৰণে। আৰু মই আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু মই কোৱা কথাখিনি আপোনালোকে বুজিছে। ধন্যবাদ। আপোনালোকে আকৌ মোৰ চেনেললৈ আহিব।